চৌপাশে ৰাসৰ পাৰ ভঙা উচ্ছ্বাস। দ্বিতীয় গোকুল বৃন্দাবনলৈ যেন পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন স্থান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী বৰলেঙি সত্ৰতো পালন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। প্ৰতিষ্ঠা কালৰে পৰাই নিজস্ব শৈলীৰে পালন কৰি অহা ৰাসলীলাত কেৱল পুৰুষেহে গায়ন বায়ন অভিনয়ত অংশগ্ৰহণ কৰা দেখা যায়। পৰম্পৰাগত নীতি নিয়ম অনুসৰি ব্ৰজাৱলী ভাষাৰে পালন কৰা হয় ৰাস উৎসৱ। কমলা, আপেল, আঙুর, কোনোবাই খাবি হলে চলো ভাই রে ভাই
চকুৰে